নমস্কাৰ বন্ধুসকল, মটিভেশ্যন আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এবাৰ ভগৱান বুদ্ধৰ দুজন শিষ্য বুদ্ধক লগ কৰিবলৈ গৈ আছিল। গৈ এখন নদী পায় আৰু দেখে যে এজনী মহিলা নদীত পৰি কক বকাই আছে। বুদ্ধৰ ভিক্ষুসকলৰ বাবে কোনোবা মহিলাক স্পৰ্শ কৰা অপবিত্ৰ বুলি মনা হৈছিল। এনেকুৱা পৰিস্থিতিত তেওঁলোকে কি কৰিব? সেই দুজন ভিক্ষুৰ ভিতৰত এজনে কয়, আমি ধৰ্মৰ মৰ্যাদা পালন কৰা উচিত। মহিলাজনী পানীত ডুবি আছে, ডুবিব দিয়া, ইয়াত আমাৰ কি আহে যায়। কিন্তু আনজন ভিক্ষু বহুত দয়ালু আছিল। তেওঁ কয়, মই থাকোঁতে কোনোবা এনেদৰে মৰি যাব, এইটো মই সহ্য কৰিব নোৱাৰিম। এনেদৰে কৈ তেওঁ পানীত জঁপিয়াই দিয়ে আৰু ডুবিব ধৰা মহিলাজনীক ধৰি লয় আৰু কিছু সময়ৰ পিছত মহিলাজনীক নিজৰ কান্ধত উঠাই লৈ নদীৰ পাৰত লৈ আহে। দ্বিতীয়জন ভিক্ষু তেওঁক বহুত নিন্দা কৰে। গোটেইটো ৰাস্তা তেওঁক কৈ আহে যে মই গৈ ভগৱান বুদ্ধক ক'ম যে আজি তুমি মৰ্যাদাৰ উলংঘন কৰি বহুত ডাঙৰ পাপ কৰিছা। দুজন ভিক্ষু গৌতম বুদ্ধৰ ওচৰত যায় আৰু আনজন ভিক্ষু একে উশাহতে গোটেইখিনি কথা বুদ্ধক শুনায়। হে বুদ্ধ, মই ইয়াক বহুত ৰখাব চেষ্টা কৰিছিলোঁ, কিন্তু সি মোৰ কথা একেবাৰেই মনা নাই। বহুত ভয়ংকৰ পাপ কৰিছে সি। বুদ্ধ তেওঁৰ কথা বহুত ধ্যানেৰে শুনে। তাৰ পিছত কয়, তেওঁ মহিলাজনীক কান্ধত লৈ পাৰত লৈ আহোঁতে কিমান সময় লাগিছিল? তেওঁ কয়, কমচে কম 15 মিনিট সময় লাগিছিল বুদ্ধ। বুদ্ধ কয়, এই ঘটনাটোৰ পিছত ইয়ালৈ আহোঁতে তোমালোকক কিমান সময় লাগিলে? ভিক্ষুজন হিচাপ কৰি উত্তৰ দিয়ে, 6 ঘণ্টামান লাগিলে বুদ্ধ। তাৰ পিছত বুদ্ধই কয়, এই বেচেৰাজনেতো মহিলাজনীক 15 মিনিট কান্ধত ৰাখিছে, কিন্তু তুমিতো ইয়াক যোৱা 6 ঘণ্টাৰ পৰা মনত সোমাই ৰাখি আছা। এতিয়া কোৱাচোন, দুজনৰ ভিতৰত ডাঙৰ পাপী কোন? বেচেৰা ভিক্ষুজনৰ উত্তৰ নাইকিয়া হয়। তেওঁ বুজি পায় যে এই মনটোৰ বহুত মহিমা। আশা কৰোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে এই মনটোৰ মহিমা বুজি পাইছে। যদি ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকৰ বাবে এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' সদায় আগবঢ়াবলৈ চেষ্টা কৰিম। আপোনাৰ বহুমূল্য সময়ৰ বাবে আপোনাক বহুত ধন্যবাদ।